মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ নং 1 বাগিচালৈ যাওঁ ব'লা তাৰে কিছুমান প্ৰশ্নসমূহ লৈ আহিছোঁ। আহাচোন প্ৰশ্নসমূহলৈ। 1. উত্তৰ লিখা। ক. 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম। খ. অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম। গ. 2বিধ লতাজাতীয় উদ্ভিদৰ নাম। ঘ. 2বিধ গোন্ধ নথকা ফুলৰ নাম। ঙ. 3বিধ গোন্ধ থকা ফুলৰ নাম। 2. লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি? 3. খালী ঠাই পূৰ কৰা। ক. গছে ডেছৰ দ্বাৰা পানী শুহি লয়। খ. মৌ-মাখিয়ে ফুলৰ মৌ চুহি ডেছ তৈয়াৰ কৰে। গ. ডেছ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। ঘ. কপৌ ফুল ডেছ কালত ফুলে। 4. শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ক. বাঁহ গছ গুল্ম / বৃক্ষ / তৃণজাতীয় উদ্ভিদ। খ. গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু / ডাঙৰ। গ. বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান / কোমল। ঘ. তাল / আম / নিম গছৰ পাতেৰে বিচনী সজা হয়। 5. পাৰ্থক্য লিখা। বৃক্ষ আৰু গুল্ম। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি উত্তৰসমূহ লিখোঁ। 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম। শাল, হুলুং, বনচুম, তিতাচপা। অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম। শাল আৰু চেগুন। 2বিধ লতাজাতীয় উদ্ভিদৰ নাম। পাণ আৰু ভেদাইলতা। 2বিধ গোন্ধ নথকা ফুলৰ নাম। অপৰাজিতা আৰু কপৌ ফুল। 3বিধ গোন্ধ থকা ফুলৰ নাম। গোলাপ, নাহৰ আৰু তগৰ। লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি? লাও, জিকা গছবোৰৰ গা-গছ কোমল আৰু লেহুকা। এইবোৰে আনৰ সহায় লৈহে বগাই যাব
পাৰে। বগাই যাবৰ বাবেহে এই গছজোপাৰ বাঁহৰ চাং সাজি দিয়া হয়। 3. খালী ঠাই পূৰ কৰা। ক. গছে ডেছৰ দ্বাৰা পানী শুহি লয়। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। খ. মৌ-মাখিয়ে ফুলৰ মৌ চুহি ডেছ তৈয়াৰ কৰে। মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌজোল তৈয়াৰ কৰে। গ. ডেছ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। পদুম আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। ঘ. কপৌ ফুল ডেছ কালত ফুলে। কপৌ ফুল বসন্ত কালত ফুলে। 4. শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ক. বাঁহ গছ গুল্ম / বৃক্ষ / তৃণজাতীয় উদ্ভিদ। বাঁহ গছ তৃণজাতীয় উদ্ভিদ। খ. গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু / ডাঙৰ। গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু। গ. বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান / কোমল। বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান। ঘ. তাল / আম / নিম গছৰ পাতেৰে বিচনী সজা হয়। তাল গছৰ পাতেৰে বিচনী সজা হয়। 5. পাৰ্থক্য লিখা। বৃক্ষ আৰু গুল্ম। বৃক্ষজাতীয় উদ্ভিদবোৰ গছৰ গাটো শকত আৰু টান। আনহাতে গুল্মজাতীয় উদ্ভিদ চাপৰ আৰু জোপোহা। গছবোৰৰ গা-গছ বৃক্ষৰ দৰে শকত নহয়। বৃক্ষজাতীয় উদ্ভিদবোৰ বৰ ডাঙৰ। আনহাতে গুল্মজাতীয় উদ্ভিদবোৰ বৰ সৰু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টি যদি তোমালোকৰ বাবে অলপ হ'লেও সহায়ক হ'ল তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকল আজি নতুনকৈও আহিছে তেওঁলোকেও যাতে মোৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ।